Welcome back to Hustler's course on branding. এইটো পাৰ্টত আমি ব্ৰেণ্ড ভেলিউজৰ বিষয়ে কথা পাতিম। ব্ৰেণ্ড ভেলিউজ হেইবোৰ ফিলসফিজ আৰু প্ৰিন্সিপল হয় যিবোৰ এটা কোম্পানীয়ে ফলো কৰে। এইবোৰ সেই একে ভেলিউজ হয় যিবোৰ আপুনি মানি চলে, যাক আপুনি সাপোৰ্ট কৰে, যি আপোনাক কয় যে আপোনাৰ কোম্পানীটোৱে কিদৰে সোসাইটিক সহায় কৰে আৰু আপোনাৰ এমপ্লয়ীবোৰক কিদৰে মোটিভেট কৰে। এই ভেলিউজবোৰে কোম্পানী কালচাৰ আৰু এমপ্লয়ী মৰেলক এটা শেপ দিয়ে আৰু কনজিউমাৰ ট্ৰাষ্টৰ এটা জৰুৰী অংশ হয়। ভেলিউজে এটা কোম্পানী কনসিস্টেন্সি বনাই ৰখাত সহায় কৰে। যদি আপুনি আপোনাৰ কামত কনসিস্টেন্ট নহয় তেতিয়া কোনেও আপোনাক বিশ্বাস নকৰিব। কনসিস্টেন্ট ভেলিউৰ অবিহনে এটা ব্ৰেণ্ডে নিজৰ কেপেবিলিটি হেৰুৱাই পেলায়। ব্ৰেণ্ড ভেলিউজ ডিসাইড কৰাটো টান হয়। আমি নাইস, অনেষ্ট বা অবিডিয়েন্টৰ নিচিনা সিম্পল ভেলিউজ ইউজ কৰিব নোৱাৰো কাৰণ ই আমাক বাকিবোৰ ব্ৰেণ্ডতকৈ পৃথক নকৰে। এই ভেলিউজবোৰ সকলো প্ৰকাৰৰ ব্ৰেণ্ডত আজিকালি পোৱা যায়। সেইবাবে ব্ৰেণ্ড ভেলিউজ নিৰ্ধাৰণ কৰিবৰ বাবে আমি প্ৰথমে পসিবল প্ৰবলেম বা দুৰ্ঘটনাবোৰৰ কথা জানি ল'ব লাগিব যিবোৰ এজন কনজিউমাৰে আপোনাৰ ব্ৰেণ্ডত ফেচ কৰিব পাৰে। পসিবল প্ৰবলেমৰ কথা জানিবৰ বাবে এটা ভাল পদ্ধতি হ'ল কাস্টমাৰৰ ফিডবেক এনালাইজ কৰা আৰু লগতে নিজৰ আৰু কম্পিটিটৰৰ বিলাকৰো। এই ৰিভিউজবোৰ এনালাইজ কৰাৰ পাছত কম ষ্টাৰ থকা ৰিভিউজবোৰ মাৰ্ক কৰি ল'ব লাগে আৰু এই ফিডবেকবোৰ ভালকৈ চাই ইয়াৰ প্ৰবলেমবোৰৰ সলিউশন বিচাৰিবৰ বাবে চেষ্টা কৰিব লাগে। এই এক্সাৰসাইজটোৰ জৰিয়তে আমি নেগেটিভ ফিডবেকবোৰক পজিটিভ ভেলিউজলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। ইয়াৰ পাছত আপুনি আপোনাৰ ব্ৰেণ্ডৰ সকলো ভাল গুণৰ কথা ভাবক আৰু সেইবোৰ এনালাইজ কৰক আৰু সেইবোৰক এটা জাগাত লিখক। এই এক্সাৰসাইজটোৰ জৰিয়তে আপুনি কমেও 4-5টা ব্ৰেণ্ড ভেলিউজ পাব লাগে। ফৰ এক্সাম্পল, যদি লো এমপ্লয়ী মৰেলৰ ফিডবেক হয় তেনেহলে আপুনি আপোনাৰ কোম্পানী ভেলিউত এটা ভেলিউ আপোনাৰ এমপ্লয়ীৰ সুখৰ বাবে ৰাখিব পাৰে। ব্ৰেণ্ড ভেলিউজ কিয় ইম্পৰ্টেন্ট হয়? কাৰণ ব্ৰেণ্ড ভেলিউৱে এটা অৰ্গেনাইজেশ্যনত এটা কালচাৰ ডেভেলপ কৰাত সহায় কৰে যাতে আপোনাৰ এমপ্লয়ীজবোৰৰ বিহেভিয়াৰ কনসিস্টেন্ট হৈ থাকে, কাস্টমাৰক কিনিব বিচৰা সিদ্ধান্তটো সহজ কৰে আৰু কাস্টমাৰৰ ৰিটেনচন আৰু ট্ৰাষ্ট বঢ়োৱাত সহায় কৰে। সাইমন সিনেকে কয় যে ভেলিউজবোৰক ইফেক্টিভ হ'বৰ বাবে ভাৰ্বছ হ'ব লাগে। এতিয়া আহক নেটফ্লিক্সৰ ভেলিউজৰ ওপৰত আলোচনা কৰোঁ আৰু তেওঁলোকৰ কৰ্পোৰেট কালচাৰক বুজিবলৈ চেষ্টা কৰোঁ। এই ভেলিউজবোৰ নেটফ্লিক্সৰ কোম্পানী কালচাৰৰ বাবে প্ৰয়োজনীয় হয়। এইবোৰ হৈছে নম্বৰ 1 জাজমেন্ট, সিদ্ধান্তবোৰ ভাবি চিন্তি ল'ব লাগে। নম্বৰ 2 কমিউনিকেশ্যন, নিজৰ ফিডবেক আৰু কৰ্পোৰেট কমিউনিকেশ্যন স্পষ্ট কৰিব লাগে। নম্বৰ 3 কিউৰিঅচিটি, শিকা আৰু কন্ট্ৰিবিউট কৰাৰ প্ৰতি থকা ইচ্ছা। নম্বৰ 4 কাৰেজ, সাহসেৰে সিদ্ধান্ত লোৱা আৰু নিজৰ কথা খুলি কোৱা। নম্বৰ 5 পেশন, যাতে আমি হাম্বল, অপটিমিষ্টিক আৰু ইনস্পিৰেশ্যন হৈ থাকিব পাৰোঁ। নম্বৰ 6 সেলফলেছনেছ, সদায় কোম্পানীৰ ভাল হোৱাটো চিন্তা কৰা। নম্বৰ 7 ইনোভেশ্যন, নতুন আৰু ইউজফুল আইডিয়াজ বনোৱা। নম্বৰ 8 ইনক্লুজন, মানুহৰ লগত মিলিজুলি কাম কৰা। নম্বৰ 9 ইন্টিগ্ৰিটি, সকলোৰে লগত সন্মানেৰে ব্যৱহাৰ কৰা। নম্বৰ 10 ইম্পেক্ট, ভাল পাৰফৰ্মেন্স প্ৰদৰ্শন কৰিব লাগে। এই এক্সাম্পলবোৰৰ পৰা এই কথাটো ক্লিয়াৰ হৈ যায় যে কেনেকৈ ব্ৰেণ্ড ভেলিউৱে এটা কৰ্পোৰেট কালচাৰক আকাৰ দিব পাৰে। সেই ভেলিউবোৰক চুজ কৰক যিবোৰক আপুনি সঁচাকৈ মানে আৰু যিবোৰ সঁচাকৈ মানিব পাৰি। এই ভেলিউজবোৰে ভাৰ্বৰ ৰূপত এমপ্লয়ীজবোৰক সঠিক ৰাস্তা দেখায়। মোৰ আশা আছে যে এই ভিডিঅ'টোৰ পৰা আপোনালোকে ব্ৰেণ্ড ভেলিউজৰ সিগনিফিকেন্সটো ভালকৈ বুজিছে। পাছৰ লেসনত আমি ব্ৰেণ্ড পাৰ্চনেলিটিৰ বিষয়ে আলোচনা কৰিম। Thank you and keep hustling.